মই আজি দেখুৱাম কষ্ট কৰিলে আপোনালোকে সফল হ'বই। মোৰ পিছফালে যিখন দেখিছে ইন'ভা গাড়ী, আচলতে এই ইন'ভা গাড়ীখন মোৰ নহয়, মোৰ ৰান্ধনীজনৰ। ডেৰশ যুৱক যুৱতীয়ে কেনেকৈ মাহেকত প্ৰায় 10,000 পৰা 15,000 টকা উপাৰ্জন কৰি আছে সেয়া আমি দেখুৱাম। আপোনালোক সকলোকে অসমীয়া পাকঘৰলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই বিশ্বজিৎ গগৈয়ে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বিশ্ব ইভেণ্ট ব্লগাৰ নামৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইউটিউবৰ জগতখনৰ পৰা গম পাইছিলোঁ জনপ্ৰিয় ইউটিউবাৰসকলে মাহেকত লাখ লাখ টকা ঘটাৰ কথা। হয়, এয়া সত্য কথা। বৰ্তমান সময়ত যি ট্ৰেণ্ডত চলি আছে যে ইউটিউবৰ পৰা যথেষ্ট ধুনীয়া উপাৰ্জন কৰিব পাৰি, হয়, এই পথৰ জৰিয়তে বিভিন্নজনে বহুত উপাৰ্জন বৰ্তমান কৰি আহিছে। আপুনিও হয়তো ভাবিছে ইউটিউবৰ জগতত ভৰি দি আপুনিও টকা ঘটাৰ, কিন্তু এয়া হয়তো আপুনি সফল নহ'ব পাৰে। মই নিৰুৎসাহ কৰা নাই, আপোনালোকক মই মন ভাঙি দিব বিচৰা নাই, কিন্তু কিছু কথা আছে। ইউটিউবৰ জগতখন ইমান সহজো নহয়। ইউটিউবৰ ভিতৰৰ কিছুমান মেৰপাক লগা কিছুমান কথা আছে। কাৰণ আপুনি ইউটিউবত ভিডিঅ' বনাইছে, আপলোড কৰিছে, ইয়াত আপুনি যথেষ্ট নহয়, আপুনি ইয়াত ভিউজ নাপাবও পাৰে। কাৰণ আশে পাশে দেখি আহিছোঁ, বহুত ধৰণৰ ঘটনা দেখি আহিছোঁ। বিভিন্ন যুৱক যুৱতীয়ে ঘৰত মাক দেউতাকক ইউটিউবৰ জৰিয়তে উপাৰ্জন কৰাৰ কথা কৈ পিনে ঘৰত দামী মোবাইল, গোপ্ৰ' অথবা বাইক কিনি তেওঁলোকে ব্লগ বনাই ফুৰে। তেওঁলোকে সময় নষ্ট কৰি তেওঁলোকে ব্লগ বনাই সকলো কাম বন এৰি তেওঁলোকৰ যি পঢ়া বাদ দি তথা যি কৰ্ম কৰি আছে বা ইণ্টাৰভিউ দি থকা বাদ দি যদি তেওঁলোকে সম্পূৰ্ণ 100% দিবলৈ যায়, ইয়াত সফল নহ'বও পাৰে। তেতিয়া এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে পঢ়ি শুনি ঘৰত বহি থাকে। এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে ইণ্টাৰভিউ মাৰি ভাগৰি পৰি নিৰাশ হৈ তেওঁলোকে ঘৰত বহি থাকে। আচলতে বৰ্তমান সময়ত পইচাই যি সৰ্বোচ্চ যুগ, সেই যুগত বৰ্তমান বহি থকাটো খুব উচিত নহয়। বিভিন্ন ধৰণৰ পথেৰে আমি ধন উপাৰ্জন কৰিব পাৰোঁ। কেৱল ইউটিউবেই নহয়, বিভিন্ন ধৰণৰ পথ আছে। কৰ্ম কৰি খালে কোনো ধৰণৰ আপোনাৰ মৰণ নাই। সেয়েহে আমি দেখুৱাব বিচাৰিছোঁ, আমি কিছুমান দেখুৱাব বিচাৰিছোঁ, পথ দেখুৱাব বিচাৰিছোঁ আপোনালোকক যে কেনেকৈ সুন্দৰভাৱে টকা উপাৰ্জন কৰিব পাৰি। এতিয়া আপুনি কি কৰিব? চাকৰি পাবলৈ নাই, সততে চাকৰি পোৱা নাযায়, কিন্তু তথাপিও আপুনি চাকৰিৰ কাৰণে যি আপোনাৰ প্ৰচেষ্টা সেয়া অব্যাহত ৰাখক, ভাগৰি নপৰিব, হতাশ নহ'ব। এইখিনিতে এটা সৰু উদাহৰণ দিছোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মই নিজেই বিভিন্ন চাকৰি মাৰিছিলোঁ। চাকৰি মাৰি ইণ্টাৰভিউ মাৰি পোৱা নাছিলোঁ। নেপাই মই ব্যৱসায়ৰ পথটো বাছি লৈছিলোঁ। কিন্তু সেই সময়তে মোৰ এজন বন্ধু আছিল। সেই বন্ধুজনে তাৰ যি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ যি 5 বছৰ, সেই 5 বছৰ কেৱল ইণ্টাৰভিউ মাৰি থাকে। গুৱাহাটীলৈ যায়, যোৰহাটলৈ যায়, কেৱল ইণ্টাৰভিউ মাৰি থাকে। তেওঁৰ মাকে এদিন কোৱা মনত আছে মোৰ। মাকে কৈছিল যে তেওঁক বুজোৱাচোন, কেৱল ঘৰত তেওঁ বহি থাকে, ইণ্টাৰভিউ মাৰি থাকে। কাৰণ মাক দেউতাকৰ পৰা পইচা লৈ তেওঁ ইণ্টাৰভিউ মাৰি থাকে। কিন্তু মই যেতিয়া তেওঁক বুজাইছিলোঁ যে কিবা এটা কৰা, তোমাৰ বাগান আছে যিহেতু বাগানত মন কৰা, দোকান খোলা, এনেকৈ ধৰণৰ কিছুমান কথা কৈছিলোঁ, তেতিয়া যুৱকজনে একো কোৱা নাছিল। মোৰ বন্ধুজনে একো কোৱা নাছিল, কেৱল এটা হাঁহি মাৰিছিল। তাৰ কেইদিনমান পাছতে খবৰ পাইছিলোঁ মোৰ বন্ধুজনে ONGC চাকৰি পালে। বৰ্তমান সি এক মোটা অংকৰ দৰমহা পাই কৰ্ম কৰি আছে। আচলতে যি কাম কৰে আপুনি সততাৰে, নিষ্ঠাৰে, একাগ্ৰতাৰে কৰি থাকক, ফল হ'বই।
মই আজি দেখুৱাম কষ্ট কৰিলে আপোনালোকে সফল হ'বই। মোৰ পিছফালে যিখন দেখিছে ইন'ভা গাড়ী, আচলতে এই ইন'ভা গাড়ীখন মোৰ নহয়, মোৰ ৰান্ধনীজনৰ। মোৰ যি মূল ৰান্ধনী কৰে, সুন্দৰভাৱে খাদ্য বনায়, সেই ৰান্ধনীজনৰ নিজৰ কষ্টৰ বলত যি এখন গাড়ী, তেওঁ বিভিন্ন ধৰণৰ পথেৰে আজি উপাৰ্জন কৰি আছে, কষ্ট কৰিছে, সুন্দৰভাৱে এক উপাৰ্জন কৰিছে। মই যেতিয়া ব্যৱসায় কৰিছিলোঁ, মোৰ ব্যৱসায়টো সফল হোৱা নাছিলোঁ। মোৰ ধাৰ লাগিছিলে, বহুত টকাৰ ধাৰ লাগিছিলে। সেই সময়ত মই নিজৰ মনক সুধিছিলোঁ যে মই কি কৰি ভাল পাওঁ, আৰু মই তাৰ উত্তৰ পাইছিলোঁ। আচলতে আপোনালোকেও চকু দুটা মুদি দীঘলকৈ উশাহ লওক আৰু আপোনালোকে নিজৰ মনক সোধক যে আপোনালোকে কি কৰি ভাল পায়, আৰু সেই কামটোৰ পৰা আজি মই যি কাম কৰি ভাল পাইছিলোঁ সেই কামটোকে মই প্ৰফেশ্যন হিচাপে বাছি লৈছিলোঁ। আৰু মই জন্ম দিছিলোঁ 2019 চনত অসমীয়া পাকঘৰ নামৰ অনুষ্ঠানৰ। আজি সেই অনুষ্ঠানৰ যোগেদি মোৰ লগতে প্ৰায় 150 যুৱক যুৱতীয়ে সুন্দৰভাৱে উপাৰ্জন কৰি আহিছে। মই যেতিয়া ব্যৱসায় কৰিছিলোঁ, মোৰ ব্যৱসায়টো সফল হোৱা নাছিলোঁ। মোৰ ধাৰ লাগিছিলে, বহুত টকাৰ ধাৰ লাগিছিলে। সেই সময়ত মই নিজৰ মনক সুধিছিলোঁ যে মই কি কৰি ভাল পাওঁ, আৰু মই তাৰ উত্তৰ পাইছিলোঁ। আচলতে আপোনালোকেও চকু দুটা মুদি দীঘলকৈ উশাহ লওক আৰু আপোনালোকে নিজৰ মনক সোধক যে আপোনালোকে কি কৰি ভাল পায়, আৰু সেই কামটোৰ পৰাই আপোনালোকে প্ৰফেশ্যন বাছি লওক, আপোনালোকে সফল হ'ব। আহক আমি আজি চাওঁ অসমীয়া পাকঘৰৰ যোগেদি যুৱক যুৱতীসকলে কেনেদৰে সুন্দৰভাৱে উপাৰ্জন কৰিবলৈ, কি কামৰ জৰিয়তে সুন্দৰভাৱে উপাৰ্জন কৰি আছে, সেয়া আমি চাওঁ আহক। আমি আজি আছোঁহি মৰাণৰ কাৱৈমাৰীত আমাৰ অসমীয়া পাকঘৰৰ খাদ্য ৰন্ধন আৰু পৰিৱেশন অনুষ্ঠান। আহক আমি চাওঁ আমি কেনেধৰণৰ খাদ্য দিওঁ তথা আমি কেনেদৰে কাম কৰোঁ, যাতে আপোনালোকেও কাম কৰিবলৈ সাহস পায়, প্ৰেৰণা পায়। আচলতে আমাৰ মূল উদ্দেশ্য সেয়াই, আমাক দেখি আমাৰ যুৱক যুৱতীসকলে যি কৰ্মস্পৃহা, তাক দেখি যাতে আপোনালোকে নিজৰ পথ নিৰ্বাচন কৰিব পাৰে, সুন্দৰভাৱে উপাৰ্জন কৰিব পাৰে, তাকে দেখুৱাওঁ। আমাৰ খাদ্য যি ৰন্ধন ইতিমধ্যে সম্পূৰ্ণ। এয়া বনাইছে ভেজ পোলাও, এয়া ভাত, এয়া পটল দাংবডি ভাজি, এয়া পাপৰ বাদাম আৰু আলু চিপছ, এয়া মাছৰ মুড়ি ঘণ্ট, মাথাৰ মুড়ি ঘণ্ট বনাইছে, এয়া নৰ্মেল দাইল, এয়া আপোনাৰ পটল পোস্ত, এয়া আপোনাৰ চাহী পনীৰ। এয়া আৰম্ভ হ'বলৈ হৈছে আৰু অনুষ্ঠান। অনুষ্ঠান সামৰোঁতে আমাৰ প্ৰায় 11 বাজিছিল আৰু এয়া আমি যাবলৈ ওলাইছোঁ। আৰু যাবৰ সময়ত আমাক গৃহস্থই ফটো তুলিব লৈছে যুৱক যুৱতীসকলৰ লগত। আচলতে গৃহস্থৰ ব্যৱহাৰ খুব ভাল পালোঁ কালিৰ অনুষ্ঠানটোত। গৃহস্থই খুব ধুনীয়া ব্যৱহাৰ কৰিছে আমাক, সেয়েহে ভাল লাগিছে। আৰু এয়া সকলোৱে ফটো তুলিছে, ভিডিঅ' কৰিছে,
আচলতে ভাল লাগে এনেকুৱা কথাবিলাক যেতিয়া আমাক চেলিব্ৰিটিৰ নিচিনাকৈ মানুহে ফটো তোলে ভিডিঅ'ত কৰে। আমি ভবা নাছিলোঁ যে ইমান সৰু কামৰ যোগেদি আমি এনেকুৱা হ'ব পাৰিম। আজি মোৰ নিজৰ গাড়ী অনা নাই, আমি সকলো একেলগতে আহিছোঁ। আৰু মোৰ ভিডিঅ'সমূহ আগৰ যি ইউটিউবৰ ভিডিঅ'সমূহ চাবলৈ আপোনালোকে মোৰ চেনেলটোলৈ যাব আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে মোৰ চেনেলটো। আগৰ ভিডিঅ'সমূহত আমি কেনেকৈ নিউজত ওলাবলৈ সক্ষম হৈছিলোঁ সেয়া চাবলৈ পাব। ধন্যবাদ। জয় আই অসম।